তো গাইজ বিহু শ্বুট কৰিবৰ কাৰণে আজি আহিছোঁ আৰু মোৰ লগত আছে ছোৱালী দুজনীয়ে মাইনা মোৰ লগত নাচিছে আৰু ৰিলচ বনাইছে আৰু এজনী মেকআপ আৰ্টিষ্ট হয় ন তো আৰু এইপিনে আছে সুমন কেমেৰা লাইট চাইট ফিটিং কৰি আছে এইপিনে আছে দাদা মোৰ শ্বুট লৈছে আৰু অলৰেডি এইপিনে মানে ৰাতি হৈ গ'ল যে এণ্ডাৰ হৈ গ'ল সেইকাৰণে মানে লাইটিং লগাই আছে আৰু কি কয় যদি আপোনালোকে ধুনীয়া ধুনীয়া ফটোজ বা ভিডিঅ'জ বনাব বিচাৰে বিয়া শ্বুট কৰিব বিচাৰে দেন আপোনালোকে সুমনৰ লগত কণ্টেক্ট কৰিব পাৰে নাম্বাৰটো স্ক্ৰীনত দিয়া আছে আৰু কেমেৰা আছে এইপিনে তাই লৈ আছে তুমিয়ে ফটো তুলিছা তাইতো মোৰ লগতেই নাচিছে আৰু মানে ৰিলচ বনাইছে আহি আছে সোনকালে বহুত হেৰি ইনষ্টাগ্ৰাম ইলিয়াছ শ্বৰ্টছ আপোনালোকে ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব আৰু ফেচবুকতো মই আপলোড দিম আৰু আজি ব্লগটো ইমানেই আৰু ব্লগ নহয় এইটো আৰু আপোনালোকক ক'লোঁ যে শ্বুট এটা আহি আছে ৰিলচ ধুনীয়া আৰু এইপিনে চাওক ৰেডি হৈ আছে আৰু বিয়া শ্বুটৰ লগতে যদি মেকআপো মানে বিচাৰে মেকআপ কৰিব আৰু মেকআপ আৰ্টিষ্টো আছে আমাৰ লগত ইয়াৰ নামটো কৈ দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী দিশা শইকীয়া মোৰ ইনষ্টাগ্ৰামত মেকআপ আৰ্টিষ্ট দিশা বুলি আছে আৰু স্ক্ৰীনত নাম্বাৰটো দিয়া আছে কণ্টেক্ট কৰিলে পাই যাব কেমেৰামেন আৰু মেকআপ আৰ্টিষ্ট একেলগতেই তো খুব কম খৰচতে কৰি দিয়ে ঢিং নগাঁও য'তেই নহওক কিয় ন মৰিয়ামাৰী বা মৰিগাঁও হ'লে হ'ব ন অল অভাৰ আছাম ঠিক আছে য'ৰ পৰাই চাই আছে ভিডিঅ'টো কণ্টেক্ট কৰিলে হ'ল যদি আপোনাৰ ঘৰত বিয়া হৈ আছে দেন কেমেৰাটো লাগিবই কনফাৰ্ম আৰু মেকআপ আৰ্টিষ্টটো লাগিবই তো দিশাক কণ্টেক্ট কৰিব মেকআপৰ কাৰণে আৰু সুমনক কণ্টেক্ট কৰিব কেমেৰাৰ কাৰণে তো ঠিক আছে বাৰু স্ক্ৰীনতো নাম্বাৰ দিয়া আছে আজিলি মানি আৰু মোৰ